हेलो फ्रेंड्स, आज मैं चंद्रकला बनाबले लाइसु। यार कारण मैं नारिकल अकमान रुकी लैसु और नारिकल मैं या चेनी मिक्स कर लैसु। एतिया मैं गैस तो ऑन कर दिम और केराहीটো गरम होबले दिम। एतिया मैं या केराहीটো गरम होबले दिसु और नारिकलखिनि केराहीটো दि दिम। एतिया मैं अलप नारिकलखिनि एनेका लৰাই থাকিম। हे नारिकलखिनि लৰাই आसु। ইয়াতে মই অকমান ইলাচি পাউডাৰ মিক্স কৰি দিম। প্ৰায় 5 মিনিট মান সময় ভাজি থকাৰ পিছত মই ইয়া নাৰিকলখিনি ৰেডি হৈ গৈছে। এতিয়া মই আটাকিটা ৰুটিৰ আকাৰে মঠি দিম। মই আটাখিনি ৰুটিৰ আকাৰে মঠি লম। ইয়াৰ কাৰণে মই অলপ ৰিফাইন দিছো, অকনমান নিমখ দিছো আৰু এতিয়া পানীৰে মই মিশ্ৰণ এটা কৰিম। ৰুটিৰ আকাৰে বনোৱা এই আটাৰ মিশ্ৰণটো চন্দ্ৰকলাৰ কাৰণে মই 15 মিনিট মানৰ কাৰণে এনেকে থৈ দিছিলো। এতিয়া মই চন্দ্ৰকলাৰ কাৰণে ৰুটিৰ আকাৰে বেলিম। মই লাৰুকেইটা এনেকুৱা আকাৰৰ কৰি লৈছো। এতিয়া মই অলপ আটাৰ গুড়া সৈতে এনেকে বেলি লম। नर्मेली आमी जेनेके आटा बेलू रुटी बनाओ तेनुकुवाके बनाले हो जाए। एतिया मैं या नारिकलखिनि एनेके एनेके दि दिम। এনেকে এনেকে দিব লাগে। তাৰপিছত দেখিব ধুনিয়া হোৱাৰ কাৰণে মই এনেকে দি দিছো চামুচেৰে। এয়া দেখিবলৈ ধুনিয়া হৈ গৈছে। আপোনালোকৰ সুবিধাৰ বাবে মই আৰু এটা দেখাই দিছো। ভালদৰে হেঁচি দিব লাগে যাতে বাহিৰলৈ কেৰাহীত বহোৱাৰ পিছত ওলাই নাহে। মই চামুচেৰে এনেকে এনেকে দি দিছো। হৈ গৈছে। এয়া মই কেৰাহীত তেলটো গৰম হ'বলৈ দিছো আৰু এয়া বহাই দিছো। এয়া মই ইয়াত বনাই আছো। কেৰাহীত তেলটো বেছি গৰম হ'বলৈ দিব নালাগে। এয়া মই এতিয়া ধুনীয়াকৈ ৰঙচুৱা হ'বলৈ ধৰিছে। এতিয়া মোৰ এয়া চন্দ্ৰকলা কেইটা ৰেডি হৈ গৈছে। আপোনালোকে এনেকৈ খাই চাবচোন, বহুত ভাল লাগে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব।